নিয়ম নীতি বিশেষ নাই, যোৱাবাৰৰ নিচিনাই এবাৰ নিয়ম নীতি এইটোৱে যে কোৰ সাবজেক্টৰ কাৰণে মানে অবজেক্টিভ আৰু ডিসক্ৰিপটিভ টাইপ কোশ্চেন হ'ব। মানে অবজেক্টিভ টাইপটো কোশ্চেন একে খাতাতে হ'ব, কিন্তু খাতাটা দুই ধৰণৰ থাকিব। এটা খাতা প্ৰথম দিয়া হ'ব, তাৰপিছত আকৌ ডিসক্ৰিপটিভ কাৰণে এটা কোশ্চেন দিয়া হ'ব। নিয়ম একে, কিন্তু এইখিনি এই বছৰৰ পৰিৱৰ্তন, আৰু একো পৰিৱৰ্তন বিশেষ নাই। আৰু এটা পৰিৱৰ্তন কি, আগত শৰ্ট কোশ্চেন যেনিবা আছিল, এবাৰ 50% শর্ট কোশ্চেন থাকিব, 45 অনলি প্ৰেক্টিকেলছ মানে কোৰ সাবজেক্ট কাৰণে। এক নম্বৰ সাবজেক্টত কিমান মাৰ্কছলৈকে নাম্বাৰ থাকিব? 100 নম্বৰটো মানে 90 মাৰ্কছ আৰু 10 মাৰ্কছ প্ৰেক্টিকেল। এইটো সেকেন্ড টাইমত না আগৰ পৰাই এনেকাই আছিল, কিন্তু এইবাৰ কি 45 শর্ট কোশ্চেনছ। কিমান ষ্টুডেণ্ট আছে আপোনাৰ এই স্কুলত? আমাৰ ইয়াতে 329 জন ফৰ্ম ফিল আপ কৰিছে, তাৰে মাজতে কিছুমান হেৰি হ'ল, মানে মোটামুটি 309 জন প্ৰেজেণ্ট থাকিব, 309 জনে পৰীক্ষা দিব। কোন কোন স্কুলৰ সংযত আছে তাতে? আমাৰ ইয়াতে ফিডাৰ স্কুল, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম মংগলাজোৰা হাই স্কুল আৰু খোপাতি হাই স্কুল, আৰু মোৰ ইয়াতে এটা আৰ্ট স্কুল আছে, এটা বেথেল ইংলিছ মিডিয়াম। ক'ত এইটো? এইটো বেথেল বুজি চাপৰি গাঁও।